থ্ৰেডছ মানে কি? থ্ৰেডছ হৈছে এটা নতুন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয়, যিটো মাৰ্ক জুকাৰবাৰ্গে লঞ্চ কৰিলে আৰু বৰ্তমান বহুত ট্ৰেণ্ডিঙত আছে, বহুত পপুলাৰিটি লাভ কৰি আছে। যেতিয়াই লঞ্চ কৰিলে লগে লগে 7 ঘণ্টাৰ ভিতৰতে 1 কোটি মানুহে ইউজাৰ্ছে ইয়াতে জইন কৰিলে আৰু থ্ৰেডছ বহুত পপুলাৰিটি লাভ কৰি আছে। থ্ৰেডছ এতিয়া বৰ্তমান টুইটাৰক পিছ পেলোৱাৰ দিশত আছে আৰু এলন মাস্কে এতিয়া কি হ'ব কি নহ'ব তাকে ভাবি চিন্তা কৰিছে। তো আপোনালোকে যদি এতিয়ালৈকে থ্ৰেডছ জইন কৰা নাই তেনেহ'লে থ্ৰেডছ জইন কৰি লওক, আৰু যদি যিয়ক জইন কৰিছে তাক মোক আপোনালোকে ইমিডিয়েটলি ফ'ল' কৰি দিয়ক। থ্ৰেডছ আপোনালোকে জইন কৰিব লাগিলে আপোনাৰ ফাৰ্ষ্টতে প্লে ষ্ট'ৰত গৈ আপোনালোকে ইনষ্টাগ্ৰামটো আপোনালোকে আপডেট কৰি ল'ব লাগিব, আৰু ইনষ্টাগ্ৰাম আপডেট কৰাৰ পিছত আপোনালোকে ইনষ্টাগ্ৰামটো অ'পেন কৰিব। ইনষ্টাগ্ৰাম অ'পেন কৰাৰ লগে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন অপশ্যন চাই যাব থ্ৰেডছ বুলি, আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন ইণ্টাৰফেচ, মানে থ্ৰেডছৰ যিটো ইণ্টাৰফেচটো খোল খাই যাব। এতিয়া থ্ৰেডছৰ যিটো ইণ্টাৰফেচটো খোল খাই গ'ল, আৰু আপোনালোকে থ্ৰেডছটো এনেকুৱা হ'ব দেখিবলৈ। আৰু আপোনালোকে ইনষ্টাগ্ৰামৰ ফালৰ পৰা আপোনালোকে ডাইৰেক্টলি ইয়াতে আহিব পাৰিব, আৰু আপোনালোকৰ ইয়াতে প্লে ষ্ট'ৰ খোল খাই যাব। প্লে ষ্ট'ৰ খোল খাই যোৱাৰ লগে আপোনালোকৰ প্লে ষ্ট'ৰত গৈ থ্ৰেডছ এণ্ড ইনষ্টাগ্ৰাম এপ এইটো আমাৰ ইনষ্টল যে আছে